নমস্কাৰ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 9:30 আৰু মই ভাবিলোঁ ভ্লগটো এতিয়াৰ পৰাই আৰম্ভ কৰোঁ। আজি এটা ভ্লগ বনাম বুলি ভাবিছোঁ। মই এফালে যাবলৈ ওলাইছোঁ। কলৈ যাওঁ কি কথা সেই সকলোখিনি আপোনালোকক দেখাই যাম। আপোনালোকে ভ্লগটো শেষলৈকে চাব আৰু তেতিয়াই গম পাব। যাবলৈ ওলাইছোঁ এভাগ ধৰ্মীয় অনুষ্ঠানলৈ আৰু তাতনো ক'ত হৈছে সেই ধৰ্মীয় অনুষ্ঠান আৰু কি কৰিলোঁ তাত সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই যাব আৰু এই চেনেলটোৰ ভিডিঅ'খিনি যদি আজি প্ৰথমবাৰৰ বাবে কোনোবাই চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো ক্লিক কৰি অল কৰি দিব। আহক এতিয়া ভিডিঅ'টো চাই যাওঁ। হাই কৈ দিয়া। হাই আমি ফুফুৰা আৰু কোন যাব? আইতা আইতা যাব। ককা ককা গ'লে দেউতা বাইকত যাব বাইকত যাব। কেতিয়া যাব? দেৰিকৈ যাব। এতিয়া আহকচোন আপোনালোকে চাই যাওক আমাৰ গড়মূৰ টাউনখন। মাজুলীৰ যিখন গড়মূৰ টাউন বুলি কোৱা হয় সেই গড়মূৰ টাউন চাওক, তালৈকে আমি আহি আছোঁ। তাতে মই আপোনালোকক দেখাইছোঁ এইটো ৰাস্তাই আমি এনেদৰে আহি আছোঁ। আপোনালোকে ছাইডক কিন্তু মই এটা ছাইডৰ পৰাহে ভিডিঅ' কৰিব পাৰিম কাৰণ মই আগত ছিটত বহা নাই, গাড়ীৰ পিছৰ ছিটত বহিছোঁ। সেইবাবে মই ভালদৰে আপোনালোকক দুইটা ছাইডে দেখাব পৰা নহ'ব, এটা ছাইডে দেখাই নিম টাউনখনৰ। ঠিক আছে, চাই যাওকচোন বাৰু আপোনালোকে। যিটো ছাইডত দোকান বজাৰ আৰু অফিচবোৰ বেছি আছিল সেইটো ছাইডে মই ভিডিঅ' কৰিব নোৱাৰিলোৱেই। কেতিয়াবা সুবিধা পালে ভালদৰে আপোনালোকক দেখাই দিম বাৰু। মই কৈছিলোঁ নহয় এভাগ ধৰ্মীয় অনুষ্ঠানলৈ আহিছোঁ বুলি। সেই ধৰ্মীয় অনুষ্ঠানৰ ভাগ আমি পালোহি এতিয়া আৰু এইটো ধুনীয়া এটা ৰাস্তাইদি আমি গৈছোঁ আৰু এয়া হৈছে সেই ধৰ্মীয় অনুষ্ঠান হৈ থকা মানে এখন আশ্ৰম হয়। আমি কৃষ্ণগুৰু ধৰ্মৰ হয় আৰু আমাৰ কৃষ্ণগুৰু ধৰ্মৰ গড়মূৰত যিখন আশ্ৰম আছে সেই আশ্ৰমখনৰ আজি প্ৰতিষ্ঠা দিৱস আৰু সেই প্ৰতিষ্ঠা দিৱসলৈকে আমি আহিছোঁ। চাই যাওক। এয়া হৈছে আমাৰ আশ্ৰম আৰু ইয়াতে আজি প্ৰতিষ্ঠা দিৱস যিহেতু সেইবাবে ৰাতিপুৱা 6টা বজাৰ পৰা সন্ধিয়া 6টা বজালৈকে নাম কীৰ্তন চলিব। এয়া আমাৰ 12 ঘণ্টীয়া কাৰ্যসূচীৰে পাতিছে নাম কীৰ্তন আৰু এতিয়া ৰাতিপুৱা 6টা বজাতে আৰম্ভ হ'ল আৰু সন্ধিয়া 6টা বজালৈকে এয়া চলি থাকিব। আশ্ৰম ভাগ আগতে সৰু আছিল আৰু এতিয়া ডাঙৰ কৰি অলপ বনোৱা হৈছে, কিন্তু কামবোৰ সম্পূৰ্ণ হোৱা নাইকিয়া। কিন্তু যেতিয়া প্ৰতিষ্ঠা কৰিছিলে সেই দিনটোৰ পৰা আজিলৈকে এনেদৰে প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।
আৰু আহি পোৱাৰ পিছতে আমাক পায়স খাবলৈ দিলে। এয়া আমাৰ মা আৰু দেহাজনী, আৰু আনফালে এয়া মই, এয়া পায়স মই খাই লওঁ। চাই যাওক আপোনালোকে ভিডিঅ'টো। এয়া হৈছে অস্থায়ীভাৱে ৰান্ধনীশাল, মানে আজিৰ দিনটোৰ বাবে এনেদৰে পাতি লৈছে ৰান্ধনীশাল। আৰু ইয়াতে বনোৱা হৈছে নিৰামিষ ভাত, চাহো দিয়া হৈছে, আৰু আনফালে ৰাতিপুৱা পায়স দিলে। এতিয়া এয়া নিৰামিষ ভাত বনাইছে দুপৰীয়া ভকতে খাবৰ বাবে। ইয়াত ভকতে নাম কীৰ্তন কৰি আছে, এক নাম কীৰ্তন কৰি আছে, আৰু এই এক নাম আজি চলি থাকিব 12 ঘণ্টা। ইয়াতে আপোনালোকে দেখিছে এফালে আসন পাতি থোৱা আছে, এয়া দেখিছে এয়া আসন হৈছে এয়া গুৰু আসন পাতি ৰাখিছে। আবেলি সময়লৈ ভকত অহা বেছিয়ে হয়, এতিয়া ভকত অলপ কমি আছে। এনেদৰে কীৰ্তন ঘৰত নাম কীৰ্তন কৰিছে অলপ ভকতে, আৰু আন কেইগৰাকীমান থাপনাত নাম লৈ আছে, আৰু আন কেইগৰাকীমান আছে ৰান্ধনীশালত আৰু অতিথিশালত। আনফালে আমাৰ দেহাজনীয়ে এয়া নাম লৈ আছে, মানে এক নাম কীৰ্তন তাইও কৰি আছে, যি পাৰে তাই তাকে কৰিছে। আৰু মই আহিছিলোঁ ইয়ালৈকে, এটা সুন্দৰ ধৰ্মীয় অনুষ্ঠান হয় ইয়াত। গুৰু সেৱাশ্ৰমৰ আজি প্ৰতিষ্ঠা দিৱস আছিলে। 6টা বজাৰ পৰা নাম কীৰ্তন হোৱাৰ মাজতে দুপৰীয়া 12টা বজাত সকলোকে প্ৰসাদ দিয়া হয়। এতিয়া সেয়াই হৈছে, 12টা বাজিলে আৰু যিমান ভকত আছে সকলোকে প্ৰসাদ দিছে। এতিয়া নাম চলি আছে, আৰু এতিয়া অলপ ওলাই আহিছোঁ ৰাস্তালৈকে। ইয়াতে অলপ এনেই বহিছোঁ, চাহ সন্ধিয়া 6টা বজালৈকে থাকিব নোৱাৰিম, কাৰণ ঘৰতো সৰু সুৰা কাম বনবোৰ থাকেই নহয়। এতিয়া বাৰু আছোঁ অলপ সময়। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই যাওক, মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া দুপৰীয়াৰ আহাৰ মানে ভাত খাবলৈ বহিছোঁ। পালে পালে এনেদৰে ভকতে ভাত খাইছে আৰু নামলৈ গৈছে। এনেদৰে নামৰ মাজৰ পৰা আহি এনেদৰে আমি ভাত খাবলৈ বহিছোঁ এতিয়া। নামৰ পৰা এতিয়া ঘৰলৈ যাবলৈ আহিছোঁ। এতিয়া সময় হৈছে 2:30 আৰু ঘৰলৈ যাওঁগৈ বুলি ভাবিছোঁ। এতিয়া ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট কৰাৰ লগতে আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ থাকিল অশেষ ধন্যবাদ।